বন্ধুসকল ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি ঘৰৰ পৰা আহি কিনেতো ভ্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। এতিয়া আধাৰ পৰা ওদালগুৰি ৰৌতা চাৰিআলিৰ পৰা মানে ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া আমি তেজপুৰ গৈ আছোঁ, লগত আছে বিশ্ব আৰু ছাৰহঁতো আছে। তো আপোনালোক তাৰে অকণমান জেগা দেখাম, 4-5টা জেগাত যাব তাৰমানে। তো আপোনালোক তাৰে দৃশ্য দেখাই দিম বুলি কিনে মানে এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো শেষলৈ ভিডিঅ'টো নিশ্চয় চাই থাকিব বুলি আশা কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেজপুৰত আমাৰ এই শিক্ষামূলক ভ্ৰমণৰ কেইটামান ছাত্ৰ আছে পিছফালে। তো এইটো শংকৰ চেনেল আছে না, তো আগত আৰু কেইটামান মানে ষ্টুডেণ্ট আছে আৰু সিহঁতৰ কথা পাতি লওঁ। বিশ্ব কিবা ক'বা নেকি? আমাৰ মানে বিশ্বজিৎ কৰি কিছুমান কথা ক'ব আৰু আপোনালোক কিবা মানে অলপ নাটক কৰিব, নাটকৰ লগত জড়িত মানুহ কওক, এটা সংলাপ কৈ দিম। তো গাইজ এনেদৰে আহি পালোঁ তেজপুৰৰ দপাৰ্বতীয়া অঞ্চলত। তো এতিয়া নামিলোঁ এয়া দপাৰ্বতীয়া। তো এতিয়া আমি ভিতৰলৈকে যাম। আৰু গাইজ ইয়াতে লিখা আছে দপাৰ্বতীয়া, আৰু ইয়াতে নিয়মাৱলী কিছুমান লিখা আছে, মানে এইখিনি নপঢ়োঁ আৰু এতিয়া আমি আগলৈ যাওঁ আৰু বেছি সময় নকৰোঁ ইয়াতে। এই মানে আমি এটা আমাৰ ইউটিউবাৰে মানে কি বুলি ক'ম আৰু শংকৰ কি আছিল, শংকৰ কলিতা। তো এইটো ইউটিউবাৰে নতুনকৈ ভ্লগ ষ্টাৰ্ট কৰিছে, আপোনালোকে চাব। একেলগে লগ পালে দুয়ো মানে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। দি নাথাকোঁ, কিন্তু মোৰ আজি হ'ল বহুত দিনত। তো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব আৰু চাব। শংকৰ পয়েম ক্ৰিয়েটিভ বুলি আছে মোৰ, চ' আপোনালোকে পাব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই বেছি নিদিওঁ, কেতিয়াবা গ'লোঁ, আজি ধৰক এনেকৈ তেজপুৰলৈ আহিছোঁ, আজি দিম এনেকুৱা পাৰোঁ আৰু সেইখিনি দিম আৰু এনেকুৱা। তো আজি আমিও আহিলোঁ, গোটেইখিনি সিহঁতৰ লগত আহিলোঁ, মানে ভিডিঅ' এটা বনাই দিম বুলি ভাবিলোঁ। ইয়াতে কি বিশেষত্ব আছে এই ঠাইখিনিত, গোটেইখিনি আপোনালোক বুজাই দিম ছাৰহঁতৰ পৰা জানি পেলাই। তো ভিডিঅ'টো চাই থাকিব গোটেইখিনি। তো এতিয়া ষ্টাৰ্টিং কৰিলোঁ আৰু, তো চাই থাকিব। গামছাখন লৈ আহিছিলোঁ, এতিয়া গলত লোৱা নাই, ল'ম বুলি ভাবিছোঁ আৰু সিহঁতৰ লগত। তো এতিয়া আমি যাই আছোঁ ওপৰৰ ফালে, তো আপোনালোক দেখাই দিম আৰু। জোতাটো খুলি যাব লাগিব। তো আগত আমি গৈ পেলাই চাম যে ইয়াতে গোটেইখিনি বুজাই দি আছে। তো আপোনালোক কি কয় গোটেইখিনি কথাখিনি শুনাই দিম আৰু। এইটো ড্ৰয়িং ৰুমৰ দৰ্জাখন যে আপুনি ডিজাইনটো আগফালে উলিয়াব নিশ্চয়, ভিতৰ ফালেতো কেতিয়াও নহয়, গোটেই একেটাই। এইটো সিফালে মোৰ হ'ব লাগে আচলতে, সেইটো ভুল আছে। আকৌ 40-50 বছৰ ভিতৰ হ'ল, কাৰণ হিষ্ট্ৰী বহুত আগবাঢ়ি গৈ আছে, ষ্টুডেণ্টটো ৰিচাৰ্চ কৰি গৈ আছে। খুব সূক্ষ্মভাৱে পাতিব পাৰোঁ। এইটো গৰুৰ পক্ষীতে কিন্তু গৰুৰ পক্ষীতে কৈছে যে বিষ্ণু মন্দিৰ আছিল নেকি, এই গৰুৰ পক্ষী চেণ্টাৰ যে সেইটো গৰুৰ পক্ষী, সেইটো শিৱলিংগ আগৰ নহয়, এইটো। কিন্তু আৰু যি আছিলে সেইটোতো পোৱাই নগ'ল, সেইটো কোনো শিলালিপি একো নাই। সপ্তম কি চৰি হেৰি 600-550 এনেকুৱা মানে হেৰিয়াৰ আৰু গুপ্ত যুগৰ বুলি কয় আৰু তাৰমানে গৰু যিটো ধাৰণাত চলে, এইটো কোনো দেখা নাই যেনেকৈ কোনো লিপি নাথাকে, হয় নহয়? সেইটো তাৰমানে সেইটো ষ্টাইলৰ যিহেতু ভাৰতৰ বিভিন্ন জেগাত হৈছিলে, গতিকে সেইকাৰণে গৈছে গুপ্ত যুগৰ এইটো ষ্টাইলৰ। আৰু কিন্তু চোৱা নাই কিমান মসৃণ দিছে নাই, হেৰি কিবা চোৰডাল লৈ আছে আৰু এইফালে ফুলৰ হেৰি লৈ আছে, আৰু কিবা ফুলৰ হেৰিডাল লৈ আছিলে, এই ফুল যে কি বুলি কয়, ঘাগৰি নহয়, কি বুলি কয়, ফুল যে লৈ আহে যে আহি পেলাই।
এইটো লম্বাটো আছে ইনচাইডটো চব ইনচাইড ইয়ালৈকে চব ভিতৰত আৰু এটা কথা তেজপুৰত দুই এটা মানুহে কয় দেই ইণ্ডিয়াৰ ছেকেণ্ড গেট এইটো আচলতে থালালা ইছলা ভাষা ইণ্ডিয়াৰ ছেকেণ্ড গেট কেতিয়াও নহয় এইখন গেটেই যদি ইণ্ডিয়াৰ ছেকেণ্ড গেট ফাৰ্ষ্ট গেট কোনখন তেনে আমাৰ ইণ্ডিয়াৰ গেটখন হ'ব দিল্লী এইখন কি ব্ৰিটিছে হ'ব নোৱাৰে কেনেকৈ ইণ্ডিয়াৰ ছেকেণ্ড গেট হ'ব হয় নহয় দৰপৰ্বতীয়া শৈলতা ইয়াৰ নামটো দৰপৰ্বতীয়া শিলৰ দৰ এটা সেইটো কিতাপত পাবাও বাৰু কিমান ফুট আছে কি কিন্তু ফটো একদম ভালকে ক্লোজ মাৰিবা অ স্যাৰ ক'ত আছে আপুনি এটা কাম কৰক আমাৰ ঘৰত ফুট আছে দৰজাখন মানে এইখিনি 2 ফুট আছে বুজিছা দৰপৰ্বতীয়াটো হেৰি আহোমৰ দিনৰ পৰা আহিছে দেই তাৰমানে ইয়াত পৰ্বতীয়া কোঁৱৰ আছিলে বোলে আৰু ইণ্টাৰেষ্টিং কি এইফালেদি ব্ৰহ্মপুত্ৰ বৈ গৈ আছে এই ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা ধৰক 2-3 কিলোমিটাৰ আকৌ ব্ৰহ্মপুত্ৰখন এনেকৈ গৈ আছে আৰু তেজপুৰখন পূবত আমি পশ্চিমত ঠিক ব্ৰহ্মপুত্ৰ পাৰটো তাৰমানে সভ্যতা নদীৰ পাৰতে হৈছিলতো হয় নে কথা অঁ তেতিয়া আমাৰ ব্ৰিটিছ চৰকাৰনো মোক সপোনত দেখুৱাইছিলে সপোনত দেখুৱাওঁতে তাৰমানে জংঘল আছিলে সপোনত দেখুৱাওঁতে বোলে মন্দিৰ ওলাব মূৰ্তি ওলাব খানিব লাগে খানোলে তেতিয়া ব্ৰিটিছ চৰকাৰ আছিলে চৰকাৰটো এতিয়া ব্ৰিটিছে আহি পেলাই বস্তুটো এনেকৈ থৈ দিলে কিন্তু ভুলকৈ থ'লে আচলতে এইটো নহয় এইটো সিফাল মূৰ হ'বই লাগিব এইটো শুদ্ধ নহয় কিন্তু এই মানুহে মানে ভক্তিৰ কাৰণে এইফালে মূৰলৈ সেৱা কৰিব কিন্তু ভুলেই আছে কিন্তু এইটো সিফাল মূৰেই হ'ব লাগে কিন্তু মানুহে মানে কি কৰিব কওক সেইটো হৈছে আচলতে এই সিফাল মূৰ হ'ব লাগে কাৰণ ড্ৰয়িং ৰুমৰ যে ধুনীয়া ডিজাইন কৰি দৰ্জা এখন বনাম তেতিয়া মই ফুলটো কোনফালে দিম নিশ্চয় মানুহে দেখাবলৈ দিম এতিয়া এইটোৱে বস্তু সেই এনেদৰে ইয়াতে ছাৰহঁতে বুজাই আছে বস্তুবিলাক সিহঁতক আৰু মই দেখালোৱে আপোনালোকক আগৰ ভিডিঅ'টোত আৰু ইয়াতো বুজাই আছে তো ইয়াতে ফটো উঠি আছে বিশ্বতে তো আপোনালোক দেখালোৱে গোটেইখিনি আৰু যিমান পাৰোঁ দেখাই থাকিম আৰু বুজাই দিলোৱে গোটেইখিনি তো এইটো দ পৰ্বতীয়াত এইখিনি আছিলে পৰ্বতীয়াৰ গোটেইখিনি দেখালোঁ পৰিৱেশ এইটোফালে পিছফালে এনেকুৱা আছে গোটেইখিনি ডিটেইলছত বুজাই দিলোঁ এইটো আমাৰ বিশ্ব ভকত আৰু বিশ্ব চাই দিয়া মোবাইল নাই মোৰ অঁ নমস্কাৰ পৰা বিদায় ল'লোঁ সম্পূৰ্ণ হ'ল ভিডিঅ'টো তো এতিয়া গৈ আছোঁ আৰু এটা বেলেগ এৰিয়াত তো তাৰ পৰা আৰু এটা নেক্সট ভিডিঅ' আপোনালোকক দেখাই আছোঁ তো তেতিয়া বাই বাই জয় এখন